ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস এবাৰ সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাগানপাৰা তথা সমগ্ৰ বাক্সা জিলাবাসী ৰাইজৰ আতিথ্য অভিভাৱকত্ব আৰু সহযোগত বাগানপাৰা ৰাজহুৱা খেলপথাৰত অহা 16 আৰু 17 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত আমি আয়োজন কৰাৰ বাবে প্ৰস্তুতি আগবঢ়াই আছো আৰু আজি লাইখুটা স্থাপনৰ দিন আছিল আৰু সমগ্ৰ বাগানপাৰা অঞ্চলৰ ৰাইজে ওলাই আহি আমাৰ অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীয়া ওলাই আহি আজি আমি এটা মাংগলিক কাৰ্যক্ৰমণিকাৰে লাইখুটা স্থাপনৰ কাৰ্যসূচীতে আমি আগবঢ়ালো আৰু আজিৰ পৰাই বাকী কাম কাজ আমাৰ ৰভা মঞ্চৰ কাম কাজ আগবাঢ়ি যাব ৰাজহুৱা খেলপথাৰত আমি অতি আন্তৰিকতাৰে সমগ্ৰ বাক্সা জিলাবাসী ৰাইজক সমগ্ৰ অসমবাসী ৰাইজক আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালো বাগানপাৰাবাসী ৰাইজৰ আমি আতিথ্য কামনা কৰিছো অভিভাৱকত্ব কামনা কৰিছো কাৰণ বাগানপাৰাত প্ৰথমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অনুষ্ঠান সমগ্ৰ বাক্সা জিলাতে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সমিতিৰ অনুষ্ঠান গতিকে আমাৰ অত্যন্ত আশা আছে অত্যন্ত বিশ্বাস আছে যে বাক্সা জিলা অতিথিপৰায়ণ ৰাইজে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি সমগ্ৰ অসমতে এটা বাৰ্তা প্ৰেৰণ কৰিব যে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আমাৰ এই মৰমৰ বাক্সা জিলাখনে যে আমি সমগ্ৰ অসমতে সমগ্ৰ ভাৰতবৰ্ষতে আমি যে এটা বাৰ্তা বিয়পাই দিব পাৰো যে আমি উৎসৱমুখৰ আমি এটা অঞ্চল আমি এটা শিক্ষিত অঞ্চল এই কথা আমি প্ৰমাণ কৰি দিব লাগে আৰু আমি সকলোকে নিমন্ত্ৰণ জনালো আন্তৰিকতাৰে আৰু আপোনালোকৰ মাধ্যমেৰেও আমি সমগ্ৰ অসমবাসীলৈ আমি সেৱা জনালো আশীৰ্বাদ কামনা কৰিলো আৰু আপোনালোক আটাইৰেও উপস্থিতি আমি কামনা কৰিলো প্ৰতিটো কাৰ্যসূচীতে যাতে আপোনালোকে সহযোগ কৰে তাৰ বাবে আমি আশা ৰাখিলো সদৌ অসম ছাত্ৰ সন্থাৰ সৌজন্যত বাক্সা জিলাই এইবাৰ কেন্দ্ৰীয় শিল্পী দিৱস হোষ্ট কৰিবলৈ গৈ আছে আজি লাইখুটা আমাৰ পুৰোহিত আচাৰ্য আৰু বাথৌ মন্দিৰৰ মুখ্য পুৰোহিতৰ উপস্থিতিত আৰু আধ্যাত্মিক মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা সংস্থাপিত কৰা হৈছে আৰু এই অঞ্চলৰ গুণীমানী ব্যক্তি তথা উদযাপনা সমিতিৰ সভাপতিকে প্ৰমুখ কৰি উপসভাপতি সাধাৰণ সম্পাদক সকলোবোৰ ইয়াত উপস্থিত আছে ছাত্ৰ সন্থাৰ সমূহ কৰ্মীবৃন্দৰ উপস্থিতিত ৰাইজৰ উপস্থিতিত আজি এই প্ৰগ্ৰাম ভাগ সম্পন্ন কৰা হৈছে আমি আশা ৰাখিছো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে এই অঞ্চলৰ বাক্সা জিলাৰ সমূহ ৰাইজৰ উপস্থিতিত সদৌ অসম ব্যাপী ছাত্ৰ সন্থাৰ সহযোগত অসমব্যাপী ৰাইজৰ সহযোগত কেন্দ্ৰীয় শিল্পী দিৱস 16 আৰু 17 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু উলহ মালহেৰে শিল্পী দিৱস উদযাপন হ'ব বুলি মই কামনা কৰিছো।